নমস্কাৰ বহুত দিনৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু অন্য এটা ভিডিঅ' লৈ আহিছোঁ আজি একদম মোৰ মৰমৰ সপোনৰ গাড়ীখনৰ ওচৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইখন মোৰ মৰমৰ বাহনখন সপোনৰ গাড়ীখন এইখনৰ ওচৰৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। একদম ধুনীয়াকৈ ঢাকি চাকি থৈ দিছোঁ। আজি এতিয়া ওলালোঁ এয়া বিয়া আছে আমাৰ পৰিয়ালৰ খুৰা ঘৰত বিয়া আছে, খুৰাৰ ল'ৰা বিয়া আছে। ফটো একপি ইতিমধ্যে ফেচবুকত দিয়া হৈছে বাৰু। তথাপিতো বিয়ালৈ ওলাই লওঁ। আজি ৰিচিপশ্যন আছে, ৰিচিপশ্যনৰ কাৰণে সুন্দৰকৈ একদম মুগা সাজ পিন্ধি ওলাই ল'লোঁ। কেনেকুৱা লাগিছে জনাব হা। বিয়াৰ মানে ভাল লাগিছেনে বেয়া লাগিছে আপোনালোকে জনাব আৰু। এয়া পিং এটাও মাৰি লৈছোঁ, বিয়াৰ কথা নহয় জানো, অকণ পৰিপাটিকৈ ওলাইছোঁ আৰু। গতিকে ব'লক বিয়াৰ পৰিৱেশো আপোনালোকক দেখাম। একদম মানে বহুত মনটো ভাল লাগিছে আৰু এখন বিয়ালৈ যোৱাৰ আমি প্লেন আছিলে, কিন্তু বতৰৰ যি পৰিৱেশ আজি বহুত বতৰ বেয়া হৈ পৰিছে, সেইকাৰণে সেইখন বিয়া কেঞ্চেল কৰিছোঁ। তথাপিতো এখন বিয়া আৰু আছে, আজি বিয়াৰ তাৰিখে যিহেতু, গতিকে আজি ঢেৰ বিয়া আছে। তাৰ ভিতৰতে কেইখন খাম আৰু সুবিধামতে। আৰু এতিয়া ঠাইতে পৰিয়ালখনকৈ খাই লওঁগৈ ব'লক তেতিয়াহ'লে। বিয়াৰ আলহী লাইন লাগিছে আৰু গোটেই ৰাস্তাত গাড়ী থ'বলৈ আচলতে জেগা নাইকিয়া হৈ যাব খন্তেক পাছতে। আহিছে সময় এতিয়া 1:30 বাজিছে। ইয়াৰ মানুহ আলহী আহিবলৈ আৰম্ভ কৰিছে আৰু বহুত দূৰ দূৰণি আলহী। আমাৰখনৰ সৈতে একেই, কালাৰটো অকণ বেলেগ নেকি ন গৈ কিনা। বিয়া ঘৰ পাই গ'লেহি আমাৰ ঘৰৰ পদূলি এটা শাৰীয়ে। গতিকে এতিয়া একদম ধুনীয়াকৈ বিয়া আছে, খাই লওঁগৈ আৰু। ল'লে আমাকতো মতাই নাই পাৰ্টি খাবলৈ। পাৰ্টি দিম মানে এই যে একেবাৰে ইয়াত যে বিয়া হ'ব ন, বিয়া পিছদিনাখন মানে মুম্বাই দিনাখন ৰাতি ইয়াতে দি দিম। নালাগে আমাৰ এইটো এক্সট্ৰা হ'ব। নহয় মই লগতে আজিহে আজি মানে লগতে বস্তুকেইটা দি দিম, তেতিয়া মানুহে ভাল পাব। নাই সেইটোকে কৈছোঁ। নাই সেইটো আমি মান্তি নহয় মানে। নাই তোমালোকে চবেই নহ'ব মানে মই ইয়াতে এইটো দৰাৰ লগত আলোচনা কৰি থৈছে মানে, আজিয়ে দি দিছে। 50-50 হ'ব। নাই এইটোত আমি এগ্ৰী নহয় দেই। তথাপিতো আশা কৰিলোঁ আৰু পাম বুলি। আৰু শুভেচ্ছা থাকিলে আপোনাৰ নতুন গাড়ী মানে শুভেচ্ছা মুখামুখিকৈ দিছোঁ আৰু দেই, ফেচবুকত দিয়া নাই আৰু। ঠিক আছে। আজি বিয়াৰ টাইমত আছে আমাৰ খাচী মাংস, এইফালে আছে চিলি চিকেন, এইফালে আছে পোলাও, এইফালে আছে বুট দালি চব্জি, আছে লেবৰা ভাজি, এইফালে খাচী বাতি, এইফালে মিঠাই আহি নাই। এই আমাৰ বিয়াৰ আইটেম এইফালে খুৰীয়ে খাই আছে। খুৰী ঠিক আছে ন? ঠিকে আছে। খাচী মাংস ঠিক আছে, একদম চিলি চিকেন ন? এইফালে পোলাও, এইফালে একদম অকণমান খাই আছে। তাকে এইফালে চবফালে মানুহৰ ভিৰ লাগিছে আৰু এতিয়া আমাৰো খাই লওঁ ধুনীয়াকৈ। মানুহকে বাইদেউ আকৌ কুদেকি খাইছে, একদম তদাৰক কৰি আছে। মাংস চাংস পাইছেনে সকলোৱে চোৱা চিতা কৰি আছে। আৰু লৰালৰিকৈ আমি খাই লওঁ, টেবুলখন যিহেতু আজৰি কৰি দিব লাগে। আলহী আহি ভিৰ লাগিছে, অলপত খাই শেষ কৰি দিওঁ। কেটাৰিং পূৰা একদম চবফালে। এইফালে কইনা একদম ধুনীয়াকৈ ৰেডি হৈ আছে আৰু কইনা এয়াই আমাৰ মুনুলৰ আজি যি ৰিচিপশ্যন আৰু কইনা বিয়াৰ একদম কইনা ধুনীয়াকৈ ফটো উঠিবলৈ বহিছে। আৰু ইয়াতে কইনাৰ চকী এখন ধুনীয়াকৈ মণ্ডপটো সজোৱা হৈছে, কইনাৰ বহা জেগাখন সুন্দৰকৈ সজোৱা হৈছে। আৰু এইফালে বিয়াৰ পৰিৱেশ আপোনালোকক অকণমান দেখাই দিম বুলি ইয়াত কেমেৰামেনখিনি পিঠিহে ওলাই আছে বৰ্তমান। কেমেৰা শ্বুটিং কৰিয়ে আছে। নহয় আজিকালি আৰু কিমান যে কি ডিজিটেল ভাবিব নোৱাৰি আৰু দেই। এইফালে ৰাইজৰ একদম ভিৰ লাগিছে। ভিৰৰ একণ সময়ত পূৰা বতৰেও অকণমান চকু মেলি চাইছে ন, ৰাতিপুৱাৰ পৰা যি পৰিৱেশ, এতিয়া বতৰেও অকণমান কৃপা কৰিছে। গতিকে ৰাইজে ভিতৰলৈ নি আছে। খোৱা বোৱা হেমগেম চলিছে আৰু অকণমান পিছত আৰু বেছি ভিৰ লাগিব। ধুনীয়াকৈ ৰাইজৰ আপ্যায়ন চলি আছে পূৰা। এইফালে সৰু মংগলদৈৰ পৰা আহিছে আমাৰ ননন্দী জোনৰ লগত মই ভিডিঅ' প্ৰায় বনাই থাকোঁ। আজি কাষতে বহি লৈছোঁ আৰু দুইজনী একেলগতে কৰোঁ বুলি। আৰু ফূৰ্তি ফাৰ্তা কৰিম, নামো একে জোন।
ধুনীয়াকৈ একদম অকণমান ভিডিঅ' চিডিঅ' বনাই থাকোঁ কি ভিডিঅ' হৈ আছে এই মোক চেষ্টাই কৰিলা এতিয়া আপোনাক মোক দেখিলে যেতিয়া এতিয়া চবেই লাইক মাৰি থাকিব এইবিলাকৰ বাই ভনী দুইজনী গোট খাইছে বহুত দিনৰ মূৰত সুখৰ দুখৰ কথা পাতিছে ন পৰিয়ালৰ ভিৰ লাগিছে মানে ভিৰ লাগিছে এতিয়া ভিৰ লাগিব সন্ধিয়ালৈকে পূৰা ভিৰ লাগিব ভিৰ লাগিব আৰু আৰু পৰিয়ালৰ বৰ্তমান আৰু ল'ৰা নাই 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 আমাৰ পৰিয়ালটো এফালে দৰা পেহীয়েকৰ একেবাৰে তৰণীয়ে নাই মানুহজনী মাতিবলৈ পাহৰিছে ন দৰা পেহীয়েক আৰু ন ফুটনীয়ে বেলেগ একেবাৰে কিবা এটা কৈ দিয়ক আৰু মজা মজা বিয়া গ'লে গ'ল আজিয়ে কিমান খাই ল'ব নেদেখাকে মনে মনে দুবাৰ তিনিবাৰমান খাব চিলি চিকেন আছে খাচী আছে পোলাও আছে আৰু কি আছে ন কি চিকেন চিলি আছে চান্স পাওঁতে পূৰা খাই থাকিব আৰু তাৰ সময়তে মা দেখা নাই নহয় এইফালে এইফালে খোৱা নাই এইফালে আগত আছে এইফালে জেলপি এইফালে একদম পূৰা বহুত ভিৰ লাগিছে আৰু এইকণ সময়ত একদম বতৰ ল'ৰা খালে চবেই খালে ল'ৰা মাক একদম ধুনীয়াকৈ এইখিনিতে বহি আছে আৰু এইবিলাক ভিডিঅ' বনাই ৰাখি থ'লে মানে পিছত চাবলৈ ভাল হ'ব আৰু এইফালে বহুত ভিৰ লাগিছে এইফালে গোটেই মানুহ আহি পৰিছে বতৰ যিহেতু ভাল হয় এইকণ সময় বতৰ ভাল হোৱাৰ কাৰণে মানুহৰ ভিৰ বেছি হৈ গৈছে মানুহ বেছি হৈছে বহুত বেছি হৈছে ভাল হৈছে আৰু বতৰটো যে এইফালে ভাল কৰি দিলে হয় নহ'ব ভাল লাগিছে বতৰটো একদম কৰোণা কৰিছে এইফালে নবৌৱে ঘৰত একদম ফেশ্বন দি ধুনীয়াকৈ বহিহে আছে আলহী সুধিব লাগে বহি আছে দিছেনে বাৰু আলহী শুশ্ৰূষা কৰিব লাগে এইফালে লক্ষীমা কৰিছা ন কোনে কি খাইছে নাই খোৱা অকণ মন গান কৰিবা এইফালে লগতে আৰু অকণ মোৰ ভিডিঅ'টো উঠি থাকিবা আৰু পিছত চাব পাৰিবা ন বোলে মুনুলৰ বিয়াত মই আমুক কৰিছিলোঁ তামুক কৰিছিলোঁ কাম ইমান কৰিলোঁ সিমান কৰিলোঁ এইফালে চব নবৌৱেকবিলাক লাইন পাতি পাতি বহি আছে পিছত খালি চেলফি উঠি থাকিব আৰু তাকে আলহী শুশ্ৰূষা কৰিব লাগে সেই লাইন পাতি পাতি বহি আছে ৰ'বা মই কোনে কি কৈছে চব উঠাই থৈছোঁ ৰ'বা পিছত ক'ম আৰু একদম চব ধুনীয়াকৈ ফটো উঠি আছে এয়া কইনা পেহীয়েকহঁতে একদম কইনাৰ লগত ধুনীয়াকৈ ফটো চটো উঠি আছে এইফালে মন চন বেয়া যে ভাগৰ লাগিছে হয় নি এতিয়া ভাগৰ লাগিছে দিনটো বিয়া ৰিচেপশ্যন ময়ে খেদালো আইঅ দেহি ইমান মিছা কথাটো দিলে কৈ দিছেনে ৰাম ৰাম দৰা কইনা মুখ লগাই ভঙা পৰ্ব চলি আছে বৰ্তমান যিহেতু খুবাউৰী আৰু ইয়াৰ দৰা কইনা বহুৱাই সমাজত ধুনীয়াকৈ সুন্দৰকৈ নিয়ম নীতি কৰি থকা হৈছে এতিয়া পিছফালৰ পৰা বনাবলৈ অকণ অসুবিধা হ'ল আগফালৰ পৰা বনাব পৰা হ'লে ভাল আছিলে কিন্তু এতিয়া গোসাঁই ঘৰ হ'ল যিহেতু সোমাবলৈ আগফালে সুবিধা নাই পাছফালৰ পৰা বনাবলগীয়া হৈছে এইফালে ধুনীয়াকৈ গলপতা চলপতা বনোৱা হৈছে আমাৰ নিয়ম নীতি আপোনালোকলৈ আগবঢ়াইছোঁ কেনেকৈ আমাৰ খুবাউৰী নিয়ম নীতি কৰা হয় আপোনালোকে চাব ভালদৰে
গিলাচেৰে ধুনীয়াকৈ এডাল গলপতা বনোৱা হৈছে কইনাৰ ডিঙিত পিন্ধাবৰ কাৰণে সেইডাল। আৰু এইফালে জলকীয়া থালেৰে ধুনীয়াকৈ মুখ লগা ভাগিব। দিনটো সকলোৰে নজৰত থাকে যিহেতু দৰা কইনা দুয়োজনেই, আৰু সেইকাৰণে নিয়ম নীতি কৰি আছে। মুখ লগা ভঙা হৈছে ইয়ে চাওকচোন, পাঠ কৰি আছে। আৰু ইফালে কটা এখনত ধুনীয়াকৈ চাউল দি দুয়োজনে গুড়ি কৰিব। আমাৰ এনেদৰে পৰম্পৰা চলি আছে আৰু আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাব, আপোনালোকৰ ফালে কেনেকুৱা নিয়ম আমাকো কমেণ্টৰ দ্বাৰা জনাব বুলি আশা কৰিলোঁ। আমাৰ এয়া নিয়ম কৰি থকা হৈছে গোসাঁই ঘৰৰ ভিতৰত ধুনীয়াকৈ বহুৱাই লোৱা হৈছে। আৰু এইফালে গোপিনীসকলো বহি লৈছে, তেওঁলোকক অকণমান ধেমালিও কৰা হ'ব। এইয়া যোগাৰ কৰি আছে আৰু ধুনীয়াকৈ চাওক ইয়াতে বিভিন্ন ধেমালি ধুমলা কৰিব আজি যিহেতু লাষ্ট। আৰু চাদৰৰ আগত এয়া বান্ধি দিছে, দেখিছেনে আপোনালোকে? এই চাব দেই, এতিয়া মুখ লগা ভাঙিব। এইয়া ক'বালে মাদলে চাদলৈ ওলোমাই দিব। বহি দিয়ক। এখিলে যোৱা টাইম বাদে নব তেতিয়া হাঁহিয়ে থাকে। মন নোজে ৰাতি দিছোঁ তোমালোকে ঠিক ঠাক কৰি থৈ আহিছা? কৈ থৈ আহিছোঁ। কথা হ'ব নাই আজি? আমাৰ কাৰণে কইনাক ৰুমটো দিব লাগিব। আমাৰ পৰা পাৰ্মিশ্যন লৈ ল'ব লাগিব ন ৰুমটো, কাৰণ আমি অতদিনে ৰাখি আছোঁ ৰুমটো। এতিয়া ঘপকৈ চমজাই দিব নোৱাৰি, নিয়ম নীতিৰ মাজেদি দিব লাগিব। ব'লা তেতিয়াহ'লে ফিটা চিটা কেনেকৈ কাটিব লাগে, কি কি কৰিব লাগে, ব'লা ভিতৰলৈ যাওঁ। অকণমান আমি জেগাটো আগ ধৰি দখল কৰি থওঁগৈ। ঘপকৈ ব'লা আকৌ লগত। আমি তালৈকে গৈ থাকোঁ। আহা।